সদৌ অসম নাট যোগী যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাখন ৮ নৱেম্বৰত দক্ষিণ কামৰূপৰ বঙৰা গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি সংগঠনৰ পতাকা উত্তোলন কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক তথা সদৌ অসম নাট যোগী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা ডম্বৰুধৰ নাথে। বন্তি প্ৰজ্বলন আৰু শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৰ আন এগৰাকী উপদেষ্টা দিলীপ কুমাৰ নাথে। দিনৰ 11 বজাৰ পৰা চিত্ৰকুমাৰ নাথৰ সঞ্চালনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰে ভিতৰত অসমৰ প্ৰাচীন তথা অন্যতম বৃহৎ জনগোষ্ঠী হিচাপে নাট যোগীসকলক আজিকোপতি অসমৰ কোনো এখন চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত প্ৰাধান্য নিদিয়াত সংগঠনটোৰ বিষয়ববীয়াসকল চৰকাৰৰ প্ৰতি ক্ষোভিত হোৱা দেখা যায়। শেহতীয়াকৈ কোচ ৰাজবংশী, আহোম আৰু চুতীয়াসকলৰ বাবে মেডিকেলৰ লগতে ইঞ্জিনিয়াৰিং কলেজত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দৰে অতি শীঘ্ৰে নাট যোগী জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনে সুদীৰ্ঘ সময় জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসনৰ দাবীত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিষয়টোক চৰকাৰে গুৰুত্ব আৰোপ নকৰাত অহা জানুৱাৰী মাহত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰে। লগতে অহা ফেব্ৰুৱাৰী মাহত যুৱ মহোৎসৱ অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। সভাখনত সদৌ অসম নাট যোগী যুৱ পৰিষদৰ সভাপতি নিত্যানন্দ কাকতি, প্ৰধান সম্পাদক বলীন্দ্ৰ কুমাৰ নাথসহ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। সভাৰ শেষত বঙৰা নিবাসী ধৰ্মেশ্বৰ নাথৰ গৃহত সংগঠনটোৰ বিষয়ববীয়াসকল উপস্থিত হৈ তেওঁৰ পুত্ৰ সঞ্জয় নাথে চিকিৎসা বিভাগত পঢ়িবলৈ স্থান লাভ কৰাৰ বাবে এখন নাট যোগীৰ নিজস্ব গামোচাৰে সম্বৰ্ধনা জনায়। ৰিপৰ্ট বিআৰ নিউজ, গোৱালপাৰা, ধূপধাৰা। যাতে সমভাৱে সকলো ৰাইজৰ মাজত আমি চৰকাৰৰ পৰা আদায় কৰিব পাৰোঁ, সকলোকে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমপৰ্যায়েৰে উত্তৰণ ঘটাব পাৰোঁ, এয়াই হৈছে আমাৰ প্ৰধান উদ্দেশ্য। ধন্যবাদ আপুনি। ধন্যবাদ।